KB বেচিক ইনফো ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাণক্য নীতিশাস্ত্ৰৰ 5টা নীতি সম্বলিত পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি অনুপ্ৰাণিত কৰিব যাতে অনাগত সময়ত আপোনালোকলৈ এনেধৰণৰ ভিডিঅ' সদায় লৈ আহিব পাৰোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সফলতাৰ বাবে চাণক্য নীতি। আচাৰ্য চাণক্যই কৈ যোৱা নীতিসমূহৰ মাজৰ 5টা এনে সূত্ৰ আছে যিকেইটা আপুনি আপোনাৰ জীৱনত গ্ৰহণ কৰিলে দেখিব সফলতাই আপোনাৰ খোজত চুমা খাব। আচাৰ্য চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত জীৱন সফল কৰাৰ বহু উপায় দিছে। জীৱনৰ বহু দিশ তেওঁৰ এই নীতিশাস্ত্ৰত বিতংভাৱে ব্যাখ্যা কৰা হৈছে আৰু যিয়ে তেওঁৰ জীৱনত চাণক্যই উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে তেওঁৰ সফলতা বৃদ্ধি পোৱাটো এক প্ৰকাৰে নিশ্চিত। মূল কথা হ'ল যিকোনো কাম আৰম্ভ কৰাৰ পিছত বিফলতাৰ ভয়ত ভয় খাব নালাগে। সুযোগৰ সুবিধা লোৱা মানুহে অতি ক্ষিপ্ৰতাৰে সফলতাৰ জখলাত উঠি যায়। সঁচা কথা কোৱা এজন সৎ ব্যক্তিয়ে সকলোতে সন্মান পায়। সেইবোৰ কথা চাণক্য নীতিশাস্ত্ৰত কোৱা হৈছে যিবোৰ প্ৰত্যেক ব্যক্তিৰ জীৱনৰ বাবে অতি উপযোগী। এই কাৰণেই বহু শতিকা পাৰ হোৱাৰ পাছতো আচাৰ্য চাণক্যৰ দ্বাৰা ৰচিত নীতিশাস্ত্ৰৰ গুৰুত্ব কমি যোৱা নাই। মানুহে আজিও চাণক্য নীতি আৰু তাৰ পৰা বহুতো কথা অধ্যয়ন কৰি শিকি প্ৰয়োগ কৰে। এই নীতিশাস্ত্ৰত জীৱনৰ বহু দিশ বিতংভাৱে ব্যাখ্যা কৰা হৈছে। আচাৰ্য চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত নৈতিকতাৰ ক্ষেত্ৰত সফলতাৰ বহু উৎস দিছে। যিয়ে তেওঁৰ জীৱনত এই ব্যৱস্থাসমূহ গ্ৰহণ কৰে তেওঁৰ সফলতা সম্ভাৱনা বৃদ্ধি পায়। এতিয়া আহোঁ সূত্ৰ কেইটালৈ। 1 নং সূত্ৰ, বিফলতাক কেতিয়াও ভয় নকৰিব। আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তিয়ে এবাৰ এটা কাম আৰম্ভ কৰাৰ পিছত তেওঁ বিফলতাৰ ভয়ত ভয় খাব নালাগে বা সেই কামটো কেতিয়াও মাজতে এৰি দিব নালাগে। যিজন ব্যক্তিয়ে সদায় নিজৰ কাম সৎভাৱে কৰি থাকে তেওঁ এদিন জয়ী হ'বই। 2 নং সূত্ৰ, সুযোগ হেৰুৱাব নালাগে। চাণক্য নীতিশাস্ত্ৰৰ মতে এজন ব্যক্তিয়ে সুযোগ পালে নিজৰ প্ৰতিভা দেখুৱাবলৈ সেই সুযোগ এৰিব নালাগে। সুযোগ আহিলে যিসকলে তাক ল'বলৈ এলাহ কৰে তেওঁলোকে পিছত হাত সাৱটি বহি থাকিব লগা হয়। এনে লোকে গোটেই জীৱনটো মাথো অনুশোচনাত ভুগি থাকিব লগা হয়। সেয়েহে যিকোনো সুযোগ পালে তৎপৰতাৰে তাক গ্ৰহণ কৰিবলৈ সদায় সাজু হৈ থাকিব লাগে। যিজন ব্যক্তিয়ে এইবোৰ কথা মনত ৰাখে তেওঁ কেতিয়াও জীৱনত বিফলতাৰ মুখ দেখা নাপায় আৰু সফল হয়। 3 নং সূত্ৰ, সঁচা কথা কোৱা ব্যক্তিজনক সকলোতে সন্মান কৰা হয়। আচাৰ্য চাণক্যৰ মতে মিছা কথা কোৱা ব্যক্তিজন অসাৰ, কাৰণ মিছা কথা কোনেও ভাল নাপায়। এনে মানুহে মিছা কথা কৈ নিশ্চিতভাৱে কিছুদিনৰ বাবে নিজৰ কাম সম্পন্ন কৰিব পাৰে কিন্তু এদিন ধৰা পৰে। আনহাতে সঁচা কথা কোৱা ব্যক্তিজনে হয়তো দেৰিকৈ সফলতা লাভ কৰিব পাৰে কিন্তু সেয়া নিশ্চিতভাৱে এদিন নহয় এদিন উপলব্ধ হ'ব। এনে লোকে সমাজৰ বহুত সন্মান পায়। 4 নং সূত্ৰ, প্ৰশ্ন কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব। আচাৰ্য চাণক্যৰ মতে কোনো ব্যক্তিয়ে মনত আহি থকা প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ কেতিয়াও কুণ্ঠাবোধ কৰিব নালাগে। যিসকলে লাজ কৰে তেওঁলোকে কেতিয়াও আগবাঢ়িব নোৱাৰে, কাৰণ সংকোচ কৰা মানুহে জ্ঞান নাপায় আৰু গোটেই জীৱন অজ্ঞানী হৈ থাকে। 5 নং সূত্ৰ, খঙৰ পৰা দূৰত্বত থাকক। আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তিৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল তেওঁৰ খং। খঙত মানুহৰ চিন্তা শক্তি সম্পূৰ্ণভাৱে নষ্ট হৈ যায়। সেয়ে খঙৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব লাগে। ধন্যবাদ।